গুড মৰ্নিং। তো আজি আমি যাব ওলাইছোঁ ফুৰিবলৈ যাম। ৱেলকাম বেক টু আই নিউ ব্লগ। তো ভিডিঅ'টো সকলোৱে চাই থাকক, বহুত ভাল লাগিব আশা কৰিছোঁ, বহুত মজা হ'ব। সাগৰ পাৰলৈ যাম আজি। দাদা পইচা উঠাইছে এইফালে, এয়া যিহেতু ফুৰিব যাম পইচাটো লাগিব না, সেইকাৰণে পইচা উঠাই লৈছোঁ পুৰা। ৰখি আছোঁ গাড়ীৰ কাৰণে, গাড়ী আহিলে আৰু যাম। গাড়ীৰ কাৰণে ৰখি আছোঁ। আমি বহি আছোঁ গাড়ী গৈ আছোঁ ফুৰিবলৈ। আমি এতিয়া বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি এতিয়া ডাইৰেক্ট অটো লৈছোঁ। অটো লৈ সাগৰ পাৰলৈ গৈ আছোঁ। যিমান পাৰোঁ আপোনালোকক ভালকৈ দেখাম। আৰু ফাৰ্ষ্ট টাইম ব্লগ দিছোঁ, নাজানো কেনেকুৱা হয়, অলপ চলপ বেয়া হ'ব পাৰে। ভিডিঅ'টো একেলগে চাই থাকিব। আৰু তেওঁলোকে যদি লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক। গৈ আছোঁ ফুৰিবলৈ আজি মানে আহি পালোঁ আমি সাগৰ পাৰ ফাইনেলি। এয়া চাওক কি ধুনীয়া। পানী আহিছে, পানী পানী আমি আহিছোঁ এতিয়া সাগৰ পাৰ অকণ ফুৰিলোঁ। এতিয়া কিবা খাই আহোঁগৈ আৰু অলপ পিছত গৈ ভালকৈ চাম। এতিয়া কিবা খাই আহোঁ, চাই লওক। কি মজা ভিউ, চাই লওক চাই লওক। জীৱনৰ প্ৰথমবাৰ সাগৰ চালোঁ, বহুত ভাল লাগিছে। এইয়া চাই লওক, চাব নোৱাৰে এতিয়া ৰ'দ আছে সেইকাৰণে চাব নোৱাৰে। ৰাতি ভাত আমি অলপ সোনকালে আহিছোঁ, সেইকাৰণে মানুহ ইমান এটা নাই। ৰাতিপুৱা আহিছিলোঁ সেইকাৰণে মানুহ নাই। সন্ধিয়া টাইমত মানুহ অকণ বেছি আহে, তেতিয়া ভাল লাগে, তেতিয়া চাব পাৰিম। ইয়াত মানে ডাঙৰ ডাঙৰ মানুহ ঢুকালে বা আৰ্মি যদি ঢুকায় তেনেহ'লে ইয়াত আনি ৰাখে। চাওক গাইছ, চাওক চাওক গাইছ। पूरा निमुकिया पानी, पूरा तिता गाइस, पूरा निमुकिया पानी। है गाइस, কি কম, বহুত ভাল লাগিছে আজি আহি। পানী দিয়ে একদম নিমখীয়া তিতা, পুৰা তিতা পানী। পানী দিয়ে একদম নিমখীয়া, ইমান তিতা পানী ক'বই নালাগে। ঐ কি কৰিছ ঐ? কি লিখিছে এইটো? নকওঁ মানে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? গাইছ, ৰ'দ কিন্তু বহুত দিছে, কিন্তু গৰম লগা নাই অলপো। গৰম একদম কম লাগিছে, কাৰণ ঠাণ্ডা হাৱা মাৰিছে বহুত, সেইকাৰণে। গাইছ আগতে মানুহ কেনেকুৱা আহিছে। বাহির ঘুরে ঘুরে রে দিয়া
তিৰোৱানা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা হিয়া বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাব তিৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰে বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বৰে চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰে বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বৰে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা ৰ'দটো কমিব ধৰিছে চাওক এতিয়া ঠাণ্ডা পৰিছে অকণ গৰমটো কমিছে আৰু এইফালে ফটো মাৰি আছে পুৰা ফটো চলি আছে ফটো চলি আছে পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা এতিয়া মানুহ চাওক কিমান আহিছে বহুত মানুহ আহি গ'ল এতিয়া ৰাতিপুৱা আহিছিলোঁ তেতিয়া মানুহটো কম আছিলে এতিয়া বহুত আহি গ'ল এতিয়া অকণ ভাল লাগিছে আমি এতিয়া যাব ওলাইছোঁ আৰু সন্ধিয়া হৈ যাব সেইকাৰণে যামগৈ চবেই খেলি আছে চিলা উৰাইছে পূৰা কি মজা হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বৰে পূৰণ মোৰ চকুৰ ভাষাৰ আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে প্লিজ এটা কমেণ্ট কৰি দিব আকৌ এবাৰ কৈছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এবাৰ জলদি 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেছি নালাগে জলদি কৰি দিয়ক তো আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিম ভাবিছোঁ নেক্সট ব্লগ আহি আছে চাব পাৰিব তো আজিলৈ আৰু ইমানে গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আজি এতিয়া যাম ৰুমলৈ যাম এতিয়া ৰাতি হৈ গ'ল এতিয়া ৰুমত যাব লাগে আৰু তো আজিলৈ ইমানে